Hello guys, welcome to Expert. আজি আহিছো গোৱালপাৰা ৰংজুলি পৰা 3 কিলোমিটাৰ আগতে যেটো আপোনাৰ ভাৰত পেট্ৰল পাম্প আছে সবৰ যেটো ভাৰত পেট্ৰল পাম্প ইয়াৰ ঠিক অপোজিট মানে ওচৰতে লাগি থকা আমাৰ এক্সপেক্ট কোম্পানীৰ সম্পূৰ্ণ এটা ওয়াশিংৰ সেটআপ দিয়া হৈছে আৰু যেটো ওয়াশিংৰ সেটআপ আছে ইয়াতে লাগি আছে আপোনাৰ যেটো টিআরপি বাটাৰফ্লাই 15 ফুট লিফট যেটো 3 হুইলাৰ অটো উঠিব পৰা সুবিধা আছে আৰু এই লিফটটো আপোনাৰ প্ৰপাৰ 360 ডিগ্ৰী ৰোটেট হয় আপুনি যদি ভাবিছে গাড়ীখন এনেকে ঘুমায় যদি এনেকে উলাই লৈ যাম বুলি ভাবি আছে তথাপি পাৰিব চাও পৰা অকল এজন মানুহে পুৰা 360 ডিগ্ৰী ৰোটেট কৰি দিব পাৰিব এপিনে উলাই লৈ যাব পৰা সুবিধা আছে মানে ইমান ফ্ৰী হয় লিফটটো কোন প্ৰথমত দেখাবলৈ হৈছে যেটো আপোনাৰ 160 লিটাৰ হাইড্ৰলিক ট্যাঙ্ক ইয়াৰ ভিতৰত 160 লিটাৰ হাইড্ৰলিক অয়েল সমূহ আছে যাৰ হয় আপোনাৰ হাইড্ৰলিক লিফটটো ডাং খায় মানে ওপৰলৈ উঠি আহে তাৰ পিছত সবচে ভিতৰটো যেটো আপোনাৰ এটা এয়াৰ কম্প্ৰেছৰ 500 পাউন্ডৰ এয়াৰ কম্প্ৰেছৰ সিঙ্গল ফেসৰ 3 HP ক্ৰমটন মটৰৰ লগত সিঙ্গল ফেসৰ হয় 500 পাউন্ডৰ কম্প্ৰেছৰ হয় ফুললি হেভি ডিউটি কম্প্ৰেছৰ হয় লগতে চাবছে আৰু এটা আমাৰ এক্সপেক্ট কোম্পানীৰ যেটো আপোনাৰ ফৰ্ম ট্যাঙ্ক হয় ফুললি হেভি ডিউটি ফৰ্ম ট্যাঙ্ক হয় ফৰ্ম ট্যাঙ্কৰ পাৰফৰম্যান্সটো আপোনালোকে নিশ্চয় চাইছে আৰু নতুনকে চাব লগা বা দেখাব লগা একো নাই ফুললি হেভি ডিউটি আৰু এটা ভ্যাকুম ক্লিনাৰ আছে আৰু এটা বিএমৰ কাৰ আছে যেটো ইয়াতে আপোনাৰ কনষ্ট্ৰাকচন বা সিভিল ৱৰ্কৰ কাম চলি আছে এটো কাৰণে ভিতৰত ৰখা হৈছে দেখাব পৰা নাই মই দেখুৱাই আছো তাতে গৈ লগতে আৰু এটা আপোনাৰ বিএমৰ হাই প্ৰেছাৰ কাৰ আছে 160 বাৰ হয় সৰি 180 বাৰ কাৰ হয় 180 বাৰ কাৰ হয় বিএম সিৰিজৰ আপোনাৰ মাৰাথন মটৰ লাগি আছে সিঙ্গল ফেস 3 HP আমাৰ এক্সপেক্ট কোম্পানী দ্বাৰা দিয়া হৈছে আপোনাৰ টটো কাট আপোনাৰ গম পাইছে কেনেকে আৰু যেটো আপোনাৰ লিফট হ'ব প্ৰথমতে আপুনি সম্পূৰ্ণ কানেকশন আপোনাৰ কম টাইমত যাব আৰু এটা গাড়ী চকা হাৱা দিয়া আৰু এইটো আপোনাৰ এয়াৰ ফিল্টাৰ সাফা কৰে যদি বস্তু ইয়াত লগাই ল'ব পাৰিব অপচন দি দিয়া হৈছে আৰু এতিয়া লিফট উঠাব হলে এইটো এৰিলে ইয়াৰ ভিতৰত হাৱা হ'ব সাপোৰ্ট আহিলে মানে হাৱা আহি যাব এগুলো পড়তো এটা বলে এগুলো লাহে এরিয়া তো আর ফের লিফট পড়লো ধান ঢাকা গেছে इसको तो এরিয়া করো বন্ধ করে দিলাম যে খাবারটা ভিতর স্টক হয়ে আছে সেটা একটু স্পিড তো উলাই না মানে কোনটা লাগিব লাগার আগতে আপনি বন্ধ করে দিলে হয় লাগার আগতে বন্ধ করে দিলে আর তারপর 360 হল দোকানৰ সত্যবাদী মানে দোকানৰ ওনাৰ হয় এখেতে আমাৰ পৰা কি মেচিন লৈছে আৰু কেনেকৈ সাৰ্ভিস পাইছে এখেতে নিজে মুখৰে ক'ব আৰু এখেতৰ পৰিচয়টো নিজে দিব এটা ভালে আছে নে ভালে আছে নমস্কাৰ আপোনাৰ এড্ৰেছটো মোৰ নাম বিটু ডিমাৰী এড্ৰেছটো ৰংজুলি সাৰাপাৰা গোৱালপাৰা ৰংজুলি সাৰাপাৰা আপুনি আমাৰ পৰা কি মেচিন লৈছিলে মানে বাটাৰফ্লাই লৈছো হাইড্ৰলিক আৰু পম্প ট্যাঙ্ক এয়াৰ কম্প্ৰেছৰ মানে এটাকে ওয়াশিং মেচিন চলিব লগা যিখিনি সামগ্ৰীৰ প্ৰয়োজন গোটেইখিনি আপুনি আমাৰ এক্সপেক্ট কোম্পানীৰ পৰা লৈছে ন হয় হয় আৰু আমি আপোনাক কেনেকুৱা সাৰ্ভিস দিছো বা কেনেকুৱা সহযোগিতা কৰিছো না সহযোগিতা বহুত ভাল লাগছে আৰু বহুত সহযোগিতা ভাল হৈছে তাৰ পিছত আমাৰ মেচিন কেটা পাই আপুনি স্যাটিসফাই না স্যাটিসফাই বিলকুল স্যাটিসফাই আৰু যদি কোনবা লব বিচাৰে আপুনি কি ক'ব যোগাযোগ নাম্বাৰ স্ক্ৰিনত দিয়া আছে না স্ক্ৰিনত দিয়া আছে নাম্বাৰটো যোগাযোগ কৰিলে হ'ব ন আৰু আমাৰ মেচিন কেটা আপুনি নিজে অপাৰেট কৰিছে কেনেকুৱা পাইছে ভাল পাইছে না থ্যাংক ইউ দাদাজনক থ্যাংক ইউ জনালো যেহেতু আমাৰ পৰা গুটেখিনি মেচিন লৈছে বা আমাৰ লগত লাগি আছিল আৰু এড্ৰেছটো আকৌ মই এবাৰ কৈ দিছো গোৱালপাৰা ৰংজুলি সাৰাপাৰা যেটো পেট্ৰল পাম্প আছে ভাৰত পেট্ৰল পাম্প ইয়াৰ অপোজিটে লাগি আছে আমাৰ এক্সপেক্ট কোম্পানী সম্পূৰ্ণ সেটআপটো আৰু দাদাজনে এজন আমাৰ ভাৰতীয় সৈনিক হয় এখেতে মানে কৰ্মৰত আছে সৈনিক ৰূপত আৰু
এখেতে মানে নিজে নহয় ভাইটিৰ কাৰণে বা কাৰোবাৰ কাৰণে এটা ৱাশ্বিঙৰ মানে সংস্থাপন দিব বিচাৰি আছে যে ভাইটিটো কিবা এটা কৰিম বুলি ভাবিছে সেইটো কাৰণে আমাৰ পৰা যোগাযোগ কৰি সম্পূৰ্ণ ছেটআপটো লৈছে আৰু যদি এনেকুৱা ৱাশ্বিঙৰ ছেটআপ বা এনেকুৱা গেৰেজ ইকুইপমেণ্ট কাৰোবাৰ লগা আছে গোৱালপাৰাৰ নহয় অল অভাৰ নৰ্থ ইষ্টত যোগাযোগ কৰিলে ডিছপ্লে দিয়া নম্বৰতে যোগাযোগ কৰিব পাৰো আৰু সম্পূৰ্ণ ছেটআপটো আপুনি আপোনাৰ দোকানত বা আপোনাৰ ঘৰত লৈ যাব পাৰে ধন্যবাদ